আজি মই বনাবলৈ লৈছোঁ এটা চিম্পুল কেক, যাৰ পৰা মই দেখিছেনে একাপ জোখত চুজি লৈ লৈছোঁ, আধা কাপ কাষ্টাৰ্ড পাউডাৰ আৰু একাপ গাখীৰ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম অলপ সময়। এই কেকটো বনাবলৈ একেবাৰে সহজ আৰু একেবাৰে কম খৰচত বনাব পাৰি। আজি মই টাইম নিদিয়াকৈ কেকটো বনাম। যোনে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাব, আৰু শেষলৈকে চাই যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰি দিব। দেখিছেনে সেই অলপ সময় এনেকৈ মিক্স কৰি থাকিব, ভালকৈ মিক্স কৰি ল'ব। এই চুজিখিনি যাতে অলপ ভালকৈ মিক্স হৈ যায় তাৰ বাবে অলপ সময় মিক্স কৰিব। তাৰপৰা এয়া 1 কাপ অলপ আৰু 1.5 কাপ মানে চেনি দি দিছোঁ। এই চেনিখিনি এতিয়া অলপ সময় এনেকৈ মিক্স কৰি থাকিব। অলপ ডাঠ হৈ যাব পাৰে, কিন্তু আপুনি তেনেকৈ যেতিয়া মিক্স কৰি গৈ থাকিব শেষত মিক্স কৰিবলৈ সুবিধা হ'ব। ভালকৈ মিক্স কৰি ল'ব। আপোনালোকে এদিন এবাৰ এনেকৈ বনাই চাবচোন, খাবলৈ যে ইমানেই টেষ্টি হয়। এই দেখিছেনে মোৰ প্ৰায় মিক্স হৈ গৈছে। এইখিনি এতিয়া প্ৰায় 30 মিনিটমানৰ বাবে ৰেষ্টত থৈ দিম, যাতে চুজিখিনি ভালকৈ ফুলি উঠে। মোৰ 30 মিনিট হৈ গ'ল। এইখিনি এতিয়া আকৌ অলপ মিক্স কৰি ল'ম। চুজিখিনি ফুলিবলৈ অলপ টাইম লাগে বাবে অলপ সময় আমি ৰেষ্টত থৈ দিওঁ। তেতিয়া কেকটো বৰ ধুনীয়া ছফ্ট হয়। এনেকৈ অলপ সময় আপুনি মিক্স কৰি থাকিব। এতিয়া অলপ তেনে আধা কাপমান আৰু ৰিফাইন অইল দি দিছোঁ। এতিয়া এইখিনি অলপ মিক্স কৰি ল'ম। তেলখিনি মিক্স কৰোঁতে অলপ সময় মিক্স কৰিব, কাৰণ তেলটো সহজে মিক্স হৈ নাযায়। যদি ভালকৈ মিক্স নহয় কেকটো ভালকৈ ফুলি নুঠা সময়ত এয়া এচামুচ বেকিং পাউডাৰ দিছোঁ। এইখিনি এতিয়া আকৌ ভালকৈ অলপ সময় মিক্স কৰি ল'ব। ভালকৈ মিক্স কৰি থাকিব। এবাৰ এনেকৈ কেকৰ ৰেচিপিটো ট্ৰাই কৰি চাবচোন। অলপ দুটামান ইলাচি খুন্দি পিনে গুটিটো দি দিছোঁ। বাকলিটো মই দিয়া নাই, গুটিটোহে দিছোঁ গোন্ধৰ বাবে। ভালকৈ মিক্স কৰি ল'ব। যিমান পাৰে সিমান সময় মিক্স কৰিব, যদি আপোনাৰ ওচৰত সময় থাকে তেন্তে। তাৰপিছত এটা যতনত অলপ ৰিফাইন অইল দি চাৰিওফালে ৰিফাইন অইলটো ভালকৈ মিলাই দিব। মই হাতেৰে ছাইডটো ৰিফাইন অইলটো অলপ লগাই লৈছোঁ, যাতে কেকটো আমাৰ লাগি নাযায়। এতিয়া এই একিলা কাগজ কাটি দি দিছোঁ যতনটোৰ জোখতে। এতিয়া কেকৰ বাটাৰখিনি দি দিব। এয়া কেৰাহী এখনত মই অলপ সময়ৰ বাবে নিমখ দি থৈছিলোঁ গৰম হ'বৰ বাবে। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি পিনে কেকটো দি দিম। ওপৰৰ পৰা এখন ঢাকনি দি দিছোঁ। এই দেখিছেনে প্ৰায় 30 মিনিটমানৰ পাছতে আমাৰ কেকটো তৈয়াৰ হৈ গ'ল। এতিয়া ছাইডটো অকণ চুৰিখনেৰে কাটি এনেকৈ এৰাই ল'ম। এৰাই আহিছিলে যদিও নিজে নিজে অলপ আৰু চুৰিখন সোমাই কাটি এৰাই লৈছোঁ আকৌ। আমাৰ কেকটো কিমান ধুনীয়াকৈ ফুলি উঠিছে চাওকচোন, কালাৰটো যে কিমান ধুনীয়া হৈছে। ইয়াত কোনো আমি কালাৰ ইউজ কৰা নাই, সেইটো আমাৰ যি সামগ্ৰী আছে সেই সামগ্ৰীৰে এটা নেচাৰেল কালাৰ।
মই কাটি দেখুৱাইছোঁ চাওকচোন কিমান কোমল হৈছে, ইমান যে ছফ্ট হৈছে নহয় কেকটো। এটা পিছ এতিয়া মই আপোনাক ভাঙি দেখাইছোঁ কিমান ছফ্ট হৈছে কেকটো, আপোনালোকে দেখা পাইছেনে? অতি কম সামগ্ৰী এই কেকটো আপুনি বনাই খাব পাৰে, খাবলৈ বৰ ধুনীয়া হয়। এই চাওকচোন। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব, লাইক